আজি আমি এতিয়া আছোঁ বৰ্তমান কিতাপৰ য়ামাহা ডিলাৰ। তো আজি আপোনালোকে দেখা পাইছে যে আজি আমাৰ দুজন প্ৰফেচাৰ যে আজি এখন য়ামাহা কি এখন ৰেজেডাৰ আজি গাড়ী এখন এচিভ কৰিছে। আজি ইয়াৰ দাম হ'ব প্ৰায় 86,000। ত' আজি মাত্ৰ 1 মান্থ জাৰ্ণি আৰু এটা গাঁৱৰ ল'ৰা আজি পচিবল হৈছে যে আজি ইয়াতে আমি HEALTION লাইফৰ লগত তেখেতে জড়িত হৈ পেলাই আজি জাষ্ট এটা সৰু এচিভমেণ্ট বহুত ডাঙৰ নহয়, সেইটো জাষ্ট আৰম্ভণি হয়। আহি যাতে আৰু কিছু হ'ব গৈ আছে। চ' আপোনালোকৰ আজি ইয়াৰ ফিলিংছটো তেখেতে আজি এইটো আজি 1 মাহৰ জাৰ্ণি লৈ কেনে ইয়াৰ ফিলিংছটো কেনেকুৱা পালে তেখেতে ক'ব। আৰু তাৰ আগত মই তেখেতক এখন সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ নিৰঞ্জন ছাৰক মই অনুৰোধ জনাম। ঠিক আছে ছাৰ, আহক। অ'কে, যোৱা কথা ক'লে ভাল লাগিব যে আজি কাম কৰিবলৈ নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল মিহৰ। মই এখন সৰু এলেকাৰ পৰা বিলং কৰোঁ। যোনটো জেগাৰ পৰা নেটৱৰ্ক মোবাইল নেটৱৰ্ক নাপায় এনেকুৱা এৰিয়াৰ পৰা মই বিলং কৰিছোঁ। ইয়াতে মই বেছি টাইম দি পোৱা নাই, অনলি 1 মান্থ কাম কৰা হৈছে। যাক কাম কৰি পেলাই মই আজি স্কুটি ৰিচিভ কৰিব পাইছোঁ। মোৰ মা বিশেষকৈ ছাপোৰ্ট কৰিছে হা। মই মাকে বিজনেছ দিব বিচাৰিছোঁ আৰু বিশেষকৈ আৰু মৌচুম এটা আছে, নিৰঞ্জন ছাৰ আছে, ছাপোৰ্ট দিছে। তাৰবাবে মোৰ কি ক'ম আৰু ক'বলগীয়া একো নাই আৰু হয় নহয়। তো এনেকুৱা এনজয়মেণ্ট মুহূৰ্তত তেওঁ মানে আজি কি ক'ম কি নকওঁ বহুত দিনৰ এটা সপোন আজি বহুত দিনৰ এটা সপোন তেওঁ কি হৈছে আজি বাস্তৱত সপোন হৈ গৈছে। তো লাষ্টলি মই এইটোৱে ক'ম, তো হয়তো বহুতে HEALTION লাইফৰ লগত জড়িত হৈ আছে। তো ভাবি থাকিলে কেতিয়াও আপোনাৰ স্কুটি কাৰ নাহে। তো আপুনি কি কৰক, লাগি যাওক, হয় নহয় মৌচুম ছাৰ। তো সেইটো কাৰণে লাষ্টলি আৰু ক'ম, তো গোবিনক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। অ'কে, पीछे मैं मेरे आगे तू रन रन कभी आगे तू कभी पीछे मैं फन फन देखेगा चलो अब तो तू with my gun gun एक ही तो बच के निकलेगा ये तो डन डन तेरा बाप आया ले तेरा बाप It's hard to breathe but that's alright hush বহুত ভাল লাগিছে। আমাৰ টিমৰ দুখনকৈ, এখন হৈছে ডিউক, এখন হৈছে আৰ্জেটাৰ, ঠিক আছে, ইয়াৰ পৰা আৰ্জেটাৰ। আজি ঠিক